গাইজ ওয়েলকাম বেক টু মাই চেনেল। মই নতুন এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মাছ আৰু মধুসোলেঙৰ আঞ্জা, তাৰপিছত এইফালে দেখক এইটো কালি বনাম। ইয়াত আছে টাকুক, তাজিক, নৰসিংহ আৰু এয়া চাওক, মোক অমিতা দি পঠাইছিলে ঘৰৰ পৰা মায়ে, কেঁচা অমিতা বুলি। এইটো পকা অমিতা দি পঠাইছে আৰু পকি গ'ল, এইটো বেছিয়ে পকি গ'ল। এইটো নাখাওঁ মই এতিয়া, এইটো এনেকৈ ৰাখি দিম আৰু ইয়াত আছে মূলাৰ আচাৰ, যোৱাকালি কিনিছোঁ, আৰু এইটো বগৰীৰ আচাৰ। তাৰপিছত মোৰ কিটচেনত কি কি আছে দেখাই আছোঁ। এয়া হ'ল ডিম, তাৰপিছত এইফালে বুট আছে, দালি অকণমান আছে, এয়া মাৰচাং বুলি কয়, মাৰচাং দেই এইটো, এয়া কচু, এইবিলাকে আছে আৰু নাই একো তেনেকুৱাই, বাছ ইমানেই। কেৰাহী গৰম হৈ আছে, আৰু এয়া লোকেল মাছ আনিছিলোঁ আজি, চব লোকেল। আৰু এয়া মেচাকী পাত বুলি, নাকুংকুনা বুলি কয় মিচিঙত, আৰু অসমীয়াত মধুসোলেং বুলি কয় বুলি শুনিছোঁ। তাৰপিছত মই ভালকৈ নাজানো, মধুসোলেং বুলিয়ে কয় নেকি। ইয়াত আছে গাহৰি বইল কৰি থৈছোঁ, কালি খাম এইটো। এয়া পিঁয়াজ, এই ভাত বনোৱা হৈ গ'ল, তো চাই থাকক। আৰু এয়া সৰু আলু বইল কৰি পিটিকা বনাই লৈছোঁ, এই মাছৰ চব্জিতে দিম। এয়া তেল গৰম হৈ গৈছে, এতিয়া মাছটো ফ্ৰাই কৰিম। মাছটো হাফ ফ্ৰাই কৰাই আছে, তো এইটো অকলে থাকোঁ না, তো অলপ মানে আজি লোকেল মাছ আৰু মধুসোলেঙৰ আঞ্জা। একচুৱেলি এইটো মাগুৰ মাছ আৰু শিঙি মাছ হয়। মই এনেই এইবিলাক মাছ নাপায় যিহেতু নাখাওঁৱে এনেকৈ, কেতিয়াবা পালে, বেছি পালে লৈ লওঁ আৰু বজাৰৰ পৰা। তো চাই থাকক। এয়া ফ্ৰাই কৰা হৈ গ'ল, হাফ ফ্ৰাই কৰিছোঁ, অকণমান গৰম কৰিছোঁ, দিনতে ফ্ৰাই কৰি থোৱা আছিলে। মাগুৰ মাছ আৰু শিঙি মাছ। থাম্বনেইলটো কি হ'ব নাজানো, এতিয়ালৈকে ভবা নাই। এতিয়া চব্জিটো বনাম, এতিয়া দেখাই আছোঁ। এতিয়া তেল গৰম হৈ গ'ল, পাঁচফোৰণ দিম, আৰু এয়া পিঁয়াজ কাটি থৈছিলোঁ, লাষ্টত বুলিয়ে ক'ব মন যায়। যিহেতু চবে এনেকৈ ফ্ৰাই কৰে যেতিয়া, নকওঁ আৰু ফ্ৰাই হৈ থাকিব এইটো। তাৰপাছত এই আদা নহৰু খুন্দি থৈছোঁ, জলকীয়াটো কটা নাই, কাটি আছোঁ জলকীয়াটো, অলপ পিছত দিম জলকীয়াটো। মধুসোলেং, এয়া আদা নহৰু দিম এতিয়া। এইটো এতিয়া দিম হালধি, তাৰপিছত নিমখ। চৰি গাইছ, হালধিটো বেলেগ বৈয়াম উঠাই ল'লোঁ, এইটো লোকেল হালধি, সেইকাৰণে অকণমান দিম, বাছ বেছি পৰিব। এতিয়া ইয়াত দিব লাগিব আলু, মানে নিমখ, বেছিমান আলু বুলি কয় নিমখটো। মোৰ বন্ধু এজন আহিছে আজি ৰুমত, তাৰপিছত দেখাইছোঁ বন্ধু।
এতিয়া আলুটো দি দিম। আলুটো অলপ সময় ফ্ৰাই কৰিব লাগিব। কেৰাহীটো বেকা হৈ গৈছে ইয়াৰ। এইটো 2 মিনিটমান ফ্ৰাই হ'ব দিম। তাৰপিছত পানী অকণমান দিম। একচুৱেলি গৰম পানী হ'লে ভাল আছিলে, কিন্তু গৰম পানীৰ যোগাৰ নাই। এয়া পৰি গ'ল। তো 2 মিনিটমান হৈ গ'ল ফ্ৰাই কৰা। এইফালে দেখা, এয়া মধুসোলেং, এইটো দি দিম এতিয়া। যাদু মন্ত্ৰ মাৰি আজিৰ চব্জিটোত আজিৰ আঞ্জা এইটো মাছ আৰু মধুসোলেঙৰ আঞ্জা। আৰু দেখি বহুত তকলিফ হে ৰে। মানে একচুৱেলি জেগাটো মোৰ ঠিক হোৱা নাই, নতুন ৰুম এটা ল'ব লাগিব। তাৰপিছত ভালকৈ দেখাওঁ আপোনালোকক। তো এয়া দিয়া হ'ল, এতিয়া ঢাকি দিম এইটো। তো ইয়াৰ কি হৈ আছে তো চাই লওঁ। মজা। বহুত দিনৰ পিছত টেঙা খাম আজি। আৰু মই প্ৰথমবাৰে টেঙা বনাই আছোঁ দেই। এইটো টেঙা এনেই বিলাহী, বেম্বু চুট এইবিলাক বনাইছোঁ, কিন্তু এইটো প্ৰথমবাৰ বনাই আছোঁ। মজা। অলপ ফুকি দিছোঁ। क्या परिस्थिति चल रहा है इसका? नाइस। এতিয়া পানী দিম ইয়াত। আৰু অকণমান এড কৰিম ইয়াত পানী। বাছ অ'কে, এতিয়া ঢাকি দিম। তাৰপিছত এইটো উতলিলে মাছটো দি দিম। তাৰপিছত তো গাইজ বেছি সময় উতলাবলগীয়া হোৱা নাই, কাৰণ আলুটো বইল কৰি লৈছিলোঁ। চাওক কেনেকৈ উতলি আছে। তো গাইজ এয়া হৈ গৈছে, মাছ দিব। মাছটো দি দিম এতিয়া। চলো নিকাল মেলাই দেখোন এইটো। এটা আৰু 5-6 মিনিট উতলিলে হৈ যাব। এয়া চব্জি হৈ গ'ল, ৰেডি। এইটো নমাম এতিয়া। তাৰপিছত খাই দেখাই আছোঁ। তো গাইজ এয়া ভাত। ইমান ডেক'ৰেশ্যন কৰিব নাজানো, মানে বস্তুটো টেষ্টি হ'ব লাগে। এই ডেক'ৰেশ্যনত ধ্যান নিদিওঁ ইমান। বাছ তো গাইজ আৰম্ভ কৰোঁ খোৱা। বহুত দিনৰ পিছত টেঙা খাই। জলকীয়াটো লাগিবই মোক।
আৰু ভোট জলকীয়া নাপায় একদম পাগল নিচিনা হৈ গৈছে যদি আপোনালোকৰ কাৰোবাৰ তাত ভোট জলকীয়া আছে প্লিজ কণ্টেক্ট কৰিব মোক গাইজ মোক ভোট জলকীয়াটো লাগে বাই বাই মাছ খোৱাটো দেখাইছোঁ ইমান গৰম Amazing. বঢ়িয়া বাই বাই আছিলে একদম চিম্পল মাছ আৰু টেঙা ৰেচিপি তাৰপিছত আপোনালোকেও বনাই খাব মোৰ ৰেচিপিটো চাই আশা কৰিছোঁ আপোনালোকেও বনাব বুলি তাৰপিছত যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই